এই পাঁচজন ব্যক্তিক আপোনাৰ দুখ কষ্টৰ কথা কেতিয়াও নক'ব। এই লোকসকলে আপোনাৰ দুখ কষ্টক ঠাট্টা কৰি আপোনাৰ দুখ বৃদ্ধি কৰিব পাৰে। চাণক্য নীতি অনুসৰি সকলো কথাকে ঠাট্টা মস্কৰা কৰা আৰু কোনো বস্তু বা কাকো গুৰুত্ব সহকাৰে নলোৱাসকলৰ লগত নিজৰ দুখ ভাগ লোৱা উচিত নহয়। এনে পৰিস্থিতিত তেওঁলোকে আপোনাৰ দুখক উপহাস কৰিব পাৰে। কথা এটা আছে যে সকলোৰে বন্ধু কাৰো বন্ধু নহয়। এই মানুহবোৰে আপোনাক বিশ্বাসঘাতকতা কৰি আপোনাৰ দুখ বা গোপন কথাবোৰ আনৰ লগত ভাগ কৰিব পাৰে। আপোনাৰ প্ৰকৃতি বা সফলতাক লৈ বহু লোকে বৰ ঈৰ্ষা কৰে। ইয়াৰ বাহিৰেও এই লোকসকলে নিৰাপত্তাহীনতাৰ বাবে বিৰক্ত হোৱাৰ প্ৰৱণতা থাকে। চাণক্য নীতি অনুসৰি এই লোকসকলৰ আগত শোক দেখুৱাব নালাগে। এই মানুহবোৰে দেখুৱাব যে তেওঁলোকে আপোনাৰ প্ৰতি সান্তনা দি আছে, কিন্তু এই মানুহবোৰে হয়তো ভিতৰৰ পৰা আপোনাক হাঁহিব পাৰে। কিছুমান মানুহে বৰ বোকামি হৈ কাৰোবাক একো বুজি নোপোৱাকৈ কিবা এটা কৈ দিয়ে। চাণক্য নীতিয়ে এনে লোকৰ পৰা আঁতৰি থাকিবলৈ কয়। লগতে এই লোকসকলৰ আগত নিজৰ দুখৰ কথা কোৱা উচিত নহয় বুলি কৈছে। আনৰ ভাল হওক বা বেয়া হওক, কেৱল নিজৰ কথাই চিন্তা কৰা বহুত লোক আছে। এই মানুহবোৰে কাকো গুৰুত্ব নিদিয়ে। যদি কাৰোবাৰ ক্ষতি কৰাটো তেওঁলোকৰ বাবে উপকাৰী হয়, তেন্তে এই লোকসকলেও সেইটো কৰিব পাৰে। এনে পৰিস্থিতিত এই প্ৰকৃতিৰ মানুহৰ লগত দুখৰ ভাগ লোৱাৰ উচিত নহয়। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকৰ বাবে এনেকুৱা ভিডিঅ' আগলৈকে আগবঢ়াব পাৰোঁ। ধন্যবাদ।